আপুনি ভাবেনে আপুনি সফল? মই নাভাবোঁ সফল বুলি, কাৰণ মোৰ সদায় মই চিনেমা এখন কৰিলেও এনেকুৱা লাগে এক্টিংটো চালে এনেকুৱা লাগে আৰু ভাল কৰিব পৰা গ'লহেঁতেন। চ' সফল নে তুমি কিমানখিনি ছাকচেছ হোৱা নাই সেইটো নহয়, তুমি মৰাৰ পিছতহে গম পাবা চাগে। মৰাৰ পিছত মানুহখিনিয়ে সেইটো স্বীকৃতি দিব, তুমি কিমান ভাল এক্টাৰ, তুমি কেনেকুৱা পাৰ্চনেলিটি আছিলা। সেইকাৰণে মই ভাবোঁ যে মই সফল নহয়, মই ভাবোঁ যে অলপমান কাম কৰি গৈছোঁ চাগে, ৰাইজে সেইকাৰণে মৰম কৰে, বা তুমিও মোক আজি মাতিছা, ইমান ধুনীয়াকৈ সুধিছা, হয়তো সেইটো মই অলপ কিজানি ভাল কিবা কৰি গৈ আছোঁ, সেইকাৰণে হয়তো মানুহে মোক ভাল পায়। আৰু মোৰ মতে হৈছে যে মই কাম কৰি যাব লাগে, মই ভাল কাম কৰি যাব লাগে, আৰু সদায় ইয়াতকৈ এক ষ্টেপ আৰু কি কৰিব পাৰি, মই এইটো কৰিলোঁ, তাৰপিছত হোৱাট নেক্সট, তাৰপিছত নতুন আৰু কি আছে। মইতো সৰুখিনিৰ পৰাও শিকিব বিচাৰোঁ, কাৰণ ট্ৰেণ্ড চেঞ্জ হৈ থাকে, ষ্টাইল যেনেকৈ চেঞ্জ হয়, ডিজাইন চেঞ্জ হয়, তেনেকৈ মানুহৰ এক্টিঙো চেঞ্জ হৈ গৈ থাকে। এক্টিঙৰ যিটো সেয়া থাকে ন, এটা টেকনিক্স থাকে, মানে যেনেকুৱা ধৰা এখন চিনেমাত 6টামান গান থাকে, ছুইজাৰলেণ্ডত গান চান একদম হিৰ'ইন মানে ফেন্দি চুলি উৰি আছে, তেনেকুৱা নিচিনা আছিলে। আজিকালি কি হৈছে, চব কেৰেক্টাৰ বেছ চিনেমা হৈছে, আহি গৈছে। গতিকে সেই বস্তুবিলাক চব চেঞ্জ হৈ গৈ থাকে। চ' মই বিচাৰোঁ যে মই সময়ৰ লগত তেনেকৈ নিজকে খাপ খুৱাই তেনেকৈ চেঞ্জ কৰি চেষ্টা কৰোঁ, চেঞ্জ হৈ তেনেকৈ কাম কৰিবলৈ। সেইকাৰণে মই ভাবোঁ যে সফল বিফলটোতো মানুহে ডিচাইড কৰে, মই খালি কাম কৰিব লাগে, সেইটোৱে।